হেল্ল' এভৰিৱান আৰু আজি মই লৈ আহিছোঁ আপোনালোকে সদায় কৰি থকা প্ৰশ্নটোৰ উত্তৰ আৰু ফোন কলছ মোৰ আহি থাকে বহুত মেছেজো আহি থাকে চ' সকলোকে ৰিপ্লাই কৰাটো মোৰ অকণমান প্ৰব্লেম হয় যিহেতু মোৰ স্কুলো থাকে চ' স্কুলৰ পৰা আহি কামতে লাগোঁ চ' ভাবিলোঁ কি ভিডিঅ' এটা কৰি মই প্ৰশ্নটোৰ উত্তৰ দি দিওঁ আৰু প্ৰশ্নটো হৈছে কি স্ক্ৰীণ প্ৰিণ্টিঙৰ কাপোৰবিলাক ধুলে কালাৰ যায় নেকি প্ৰায়খিনি মানুহে মোক এইটো কুৱেশ্যন কৰি থাকে আৰু যিসকলে ধুইছে অলৰেডি তেওঁলোকে গম পাইছে বাৰু যায় নে নাযায় তো মই আজি ভাবিলোঁ প্ৰমাণ সহকাৰে এটা ভিডিঅ' কৰি আপোনালোকক দেখাই দিওঁ চ' ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব বুলি আশা কৰিলোঁ এয়া মই চাৰ্ফ দিলোঁ আৰু চাৰ্ফত অলপ পানী দি তাতে মই স্ক্ৰীণ প্ৰিণ্টিঙৰ মোৰ নিজৰ কাপোৰ দুযোৰমান আছে তাৰ কটন যোৰা আছে আৰু সেইখিনি মই ধুম এয়া দেখিছে নহয় এয়া চাৰ্ফৰ পানীত মই ডুবাই থলোঁ আৰু এইযোৰ ব্লেকত আছিলে চিলভাৰ দি কৰা আছে আৰু এয়া ৰেডত চিলভাৰ আৰু বহু সংখ্যক লোকে ভাবে চিলভাৰ কালাৰটো যায়গৈ বুলি কিন্তু এয়া মই ডুবাই থলোঁ পানীত চাৰ্ফৰ পানীত ডুবাই থলোঁ আৰু অলপমান সময় মই চাৰ্ফৰ পানীত ডুবাই থ'ম চ' আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাই থাকক আৰু এয়া দুপৰীয়া 1:10 হওঁ আৰু মই অলপমান সময় ভিজাই ৰাখিলোঁ এয়া প্ৰায় 30 মিনিটমান সময় ভিজাই ৰাখিলোঁ আৰু এয়া দেখিছে নহয় এইখিনি এতিয়া মই ধুম আৰু এয়া মেচিনত ভৰাই দিছোঁ তো চাই থাকক তাৰ পাছত কি হয় কালাৰ যায় নে কি হয় আপোনালোকে চাই থাকক ফাইনেলি এয়া মেলি দিলোঁ ৰ'দত আনি এয়া দেখিছে নহয় আপোনালোকে কালাৰ গৈছে জানো নাই যোৱা নিশ্চয় চ' আপোনালোকৰ উত্তৰটো পাইছে নিশ্চয় আৰু এয়া এখন মেখেলাখন আৰু এইখন মোৰ স্কুলৰ ইউনিফৰ্মৰ চাদৰ হয় আৰু এইখন মই ৰেগুলাৰ ধুওঁ বুলিয়ে ক'ব পাৰি চ' কিমান বাৰ ধুইছোঁ তাৰ হিচাপ নাই কিন্তু কালাৰ অলপ মোৰ যোৱা নাই আৰু এইখিনি একেলগে মেলি থৈছোঁ আৰু এইখনো মই স্কুলৰে হয় চাইকেল ডিজাইনত কৰি লৈছিলোঁ আৰু এইখনো ৰেগুলাৰলি ধোৱা হয় যিহেতু ইউনিফৰ্ম সদায় পিন্ধি যোৱা হয় চ' আপোনালোকে দেখিলেই নিশ্চয় কালাৰ গৈছে নে নাই যোৱা আৰু এয়া ৰ'দত শুকোৱাৰ পাছত মই এয়া ভিতৰলৈ আনিলোঁ এয়া গাত মই দিও চাইছোঁ আৰু চাওক যেনেকুৱা আছিলে তেনেকুৱাই হৈ আছে এয়া মই ওচৰৰ পৰা দেখাই দিছোঁ আৰু কিছুমানে কয় কাপোৰটো ধুই দিয়াৰ পাছত মানে বেছি সুপসুপীয়া হৈ যায় বুলি কয় কিন্তু নাই এয়া চাওক ধুনীয়া হৈ আছে আৰু এবাৰ ইস্ত্ৰি কৰি দিলে পিন্ধিবলৈ খুব ধুনীয়া হৈ যাব চ' মই আপোনালোকক লাইভ দেখাই দিলোঁ যে স্ক্ৰীণ প্ৰিণ্টিঙৰ কালাৰ কেতিয়াও নাযায় অৱশ্যে কিছুমানৰ ক্ষেত্ৰত মই দেখোঁ যে কালাৰটো অলপমান উঠি যোৱা নিচিনা দেখোঁ কিন্তু তাতো কিছুমান কথা থাকে কালাৰ যিহেতু মিক্সিং কৰোঁতে বহুতখিনি কথা থাকে মিডিয়াম ইউজ কৰিব লগা হয় আৰু ৰিডিউচাৰ ইউজ কৰিবলগীয়া হয় কালাৰটো মিক্সিং কৰোঁতে চ' কালাৰ মিক্সিঙৰ ওপৰতে গোটেই কথাখিনি থাকে চ' ভিডিঅ'টো যদি চ' লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব আৰু আপোনালোকে সুধি থকা প্ৰশ্নৰ উত্তৰটো এতিয়া পাইছে বুলি মই ধৰি লৈছোঁ আৰু চ' ভিডিঅ'টো সকলোৱে চাব সম্পূৰ্ণকৈ তো আজিলৈ আহোঁ বাই বাই